গানবিলাক বৰ ধুনীয়া গায় বৰ ধুনীয়া গায় এই শংকৰাজ কোঁৱৰৰ গানবিলাক গাই থাকিলে থাকিম যেনেই লাগে হয় ভদকলি এনেকা পাৰ্টি এনেকা গানবোৰ গালেহে বহুত ধুনীয়া ধুনীয়া লাগে মনটো মাক্কা মই গান গাই থাকোঁতে গৈছে আৰু তই মাংসবোৰ খাই যাওঁতে গৈছে মাক্কা আৰু প্লেট অৰ্ডাৰ দে মাংসবোৰ আজি খাই মজা লাগিছে দেই ঠিক আছে আমিনো পাৰ্টি সদায় নকৰোঁ নহয় বহুত দিনৰ মতে কৰোঁ আজি খাওঁ আৰু ঠিককৈ আৰু পেটটো বিষাইছে ভদকলি মই ডক্টৰ ওচৰলৈহে যাব লাগিব ঠিক আছে বল প্ৰথমতে তোৰ মই ঘৰত থৈ আহোঁগৈ বল ভদকলি মই ঘৰলৈ নাযাওঁ মোক হস্পিটেললৈকে লৈ যা ঠিক আছে মই হস্পিটেললৈকে লৈ যাওঁ কি হৈছে তোমাৰ হ'ব মই চাই আছো তোমাৰ কি হৈছে পিছে কোৱাচোন কালি ৰাতি কি খাইছিলা হা তোমাৰ সেইটো পেট নে দুলি তোমাৰ এনেকুৱা নহয় কাৰ হ'ব হ'ব তোমাৰ এতিয়া পেটটো ভাল কৰিবলৈ হ'লে পেটটো ফালি অপাৰেশ্যন কৰিব লাগিব তোমাৰ মুখখনৰ পৰা ইমান গেলা গোন্ধাইছে ঠিক আছে ভাল কৰি দিম বাৰু পিছে তুমি পইচা পাতি কিমান আনিছা পইচা পাতি সৰহকৈ খৰচ হ'ব আনিছা নাই পইচা নানিলে মই চিকিৎসা কৰিব নোৱাৰোঁ এতিয়াই কৰি দিলোঁ যোৱা ঘৰৰ পৰা পইচা লৈ আনাগৈ তাৰপিছতে মোৰ ওচৰলৈ আহিবা পিছত যদি তুমি ভাল হৈ যোৱাৰ পিছত তুমি যদি ঘৰলৈ গৈ মোক পইচা দিবলৈ তুমি নাহাগে তেতিয়া কি হ'ব কোনে ৰিস্ক ল'ব ঠিক আছে মই বিশ্বাস কৰি ল'লোঁ হ'ব বাৰু মই এতিয়া তোমাক চিকিৎসা কৰিম কিন্তু পিছত পইচা দিব লাগিব ঠিক আছে হ'ব বাৰু এতিয়া তুমি অপাৰেশ্যন ৰুমলৈ ব'লা হ'ব মোক তুমি ক'ব নালাগে মই জানো নহয় ডক্টৰ মইহে তুমি নেকি ডক্টৰ মই যেনেকৈ তেনেকৈ কৰিম অপাৰেশ্যন খালি তুমি মনতে থাকা আজি অপাৰেশ্যন কৰিলোঁ বাচিবা তুমি চিন্তা নকৰিবা কালি তুমি বাহিৰলৈ গৈ তুমি ক'ব নহ'ব যে মোক এনাস্থেচিয়া নিদিয়াকৈ তুমি অপাৰেশ্যন কৰিলে ডক্টৰটোৱে নহ'লে মোৰ চাকৰি যাব লগতে মই জেলো যাব লাগিব মোৰ জীৱন বৰবাদ হৈ যাব ঠিক আছে দিয়া তুমি এতিয়াই ভাল হৈ পৰিবা ঠিক আছে দিয়া আজি বাৰুকে বাচিলোঁ জীৱনত নকৰা কাম এটা কৰিবলৈ গৈছিলোঁ আজি এনাস্থেচিয়া নিদিয়াকৈ মই আজি অপাৰেশ্যন কৰিবলৈ বিচাৰিছিলোঁ ভাগ্য ভাল পেচেণ্টটোক বাৰুকৈ মিলাব পাৰিলোঁ হে ভগৱান মোক আজি বচাই দিলা হে ভগৱান